दिनै षष्ठी रायजोनि गुबुन गुबुन ओनसोलजों लोगोसे बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोङाव थानाय रुपहियाव दुर्गा फुजाखौ लानानै होंगो दोंगो थासारि। रुपहियाव देग्लाय सानबानि मेहेरगोनां हाबाफारिजों खुंफुंनो थाखाय लाहार फाहार खालामदों। दिनै फुंबिलिनिफ्रायनो गुबुन गुबुन हाबाफारि बायदियै साफाई अभियान, सेनिटाइजार, बिफां गायनाय, दरखं बेखेवनाय बायदि हाबाफारिजों जागायजेनो। रायजोनि हेफाजाब मोनगोन होननानै आसा खालामदों दुर्गा फुजा कमिटिया। হয় নিশ্চয়। আজি নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেলবোৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ষষ্ঠী, আজিৰ পৰা আমাৰ পূজা আৰম্ভ হ'ল। গতিকে মই সমূহ বিটিআৰ তথা অসমবাসীৰ ৰাইজলৈ দুৰ্গা পূজাৰ, শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমাৰ ৰূপহীবাসী ৰাইজলৈও এই আন্তৰিক শুভেচ্ছা থাকিল। পূজাৰ আমাৰ পাঁচদিনীয়া কাৰ্যসূচী লৈ আমি পূজাখন আৰম্ভ কৰিছোঁ। আজি প্ৰথম দিনাখন আছে আমাৰ অপেন মানে খোলা নৃত্য প্ৰতিযোগিতা নহয়, আজি মানে সকলোৱে আজি নিজৰ ইচ্ছামতে নৃত্য পৰিৱেশন কৰিব পাৰিব। লগতে আৰু অহাকালিৰ পৰা মানে সপ্তমী, অষ্টমী, নৱমী এই 3 দিন আছে আমাৰ নৃত্য প্ৰতিযোগিতা আৰু দশমীৰ দিনাখন ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াত আমি নলবাৰীৰ পৰা নিমন্ত্ৰণ কৰিছোঁ, কিমি বৈশ্য পাঠশালাৰ পৰা নিমন্ত্ৰণ কৰিছোঁ, ধ্ৰুৱজ্যোতি ৰয় আৰু চিৰাঙৰ পৰা নিমন্ত্ৰণ কৰিছোঁ আমি ফুংবিলি বসুমতাৰীক। আনন্দমেলাৰ ব্যৱস্থা আছে? আনন্দমেলাৰ ব্যৱস্থা নাই তেনেকুৱা। এই ষষ্ঠী পূজাটো মানে মা দুৰ্গা দেৱীৰ আমি যিটো স্থান আৰম্ভ আমি তাত কৰিব, চণ্ডীপাঠ কৰিব সন্ধিয়া টাইমত। গতিকে ৰূপহী যিটো শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ যিটো মহাশক্তি পূজা, এই মহাশক্তি পূজাটো আমি পৰম্পৰা আজি 70 বছৰ ধৰি এইবেলি 71তম বাৰ্ষিক আমাৰ শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন কৰা হ'ব 5 দিনীয়া। উলভ মাহৰেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কৰাৰ আমাৰ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। যাতে আশা কৰোঁ মা শক্তি দেৱী, মা দুৰ্গা দেৱীয়ে যাতে আমাক এই জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ সম্প্ৰদায় একত্ৰিতভাৱে আমি ঐক্যতাবদ্ধভাৱে প্ৰতি বছৰে উদযাপন কৰি অহা সেই দুৰ্গা পূজা উৎসৱ যাতে আমি ভালদৰে আমি সমাপন কৰিব পাৰোঁ, উদযাপন কৰিব পাৰোঁ। কোনো যাতে কোনো দুষ্ট চক্ৰকাৰীয়ে আমাক যাতে এই শান্তি সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি সৎকটীয়া এই দুৰ্গা পূজা কমিটিয়ে অনাগত দিনত কৰি আহিছোঁ। আৰু এইবেলিও আমি সষ্টমভাৱে আমাৰ 200জনীয়া ভলণ্টিয়াৰ ইয়াত আমি স্বেচ্ছাসেৱক নিয়োগ কৰিছোঁ আৰু তাৰে ভিতৰত চোৰাংচোৱা আমাৰ আছে আৰু তাৰ পিছত আমাৰ সক্ৰিয়ভাৱে আমাৰ কমিটিখন ইয়াত কটকটীয়াভাৱে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াক 5 দিনীয়া কাৰ্যসূচীৰে ইয়াত উদযাপন কৰা হ'ব। কোনো ব্যক্তিয়ে, কোনো ডেকা গাভৰুৱে মাদক দ্ৰব্য সেৱন কৰি, নিচাজাতীয় সেৱন কৰি আহি পেলাই ইয়াত আমাৰ শান্তি বিনষ্ট কৰিব নোৱাৰে। যদি কোনোবাই কৰিব খোজে তেতিয়াহ'লে তেওঁৰ ওপৰত কঠোৰ শাস্তি দিয়া হ'ব। আৰু সেই সিদ্ধান্ত আমাৰ প্ৰশাসন তথা আমাৰ এই অঞ্চলৰ আঞ্চলিক এপছু তথা সাহিত্য সভা তথা ৰাজনৈতিকভাৱে, ছ'চিয়েলভাৱে, দুৰ্গা পূজা কমিটিভাৱে প্ৰশাসনতে আমাৰ জড়িত থাকিব। আমি ইয়াত পাৰ্মিশ্যন পাইছোঁ। গতিকে চৰকাৰৰ নিৰ্দেশ অনুসৰি আমি আখৰে আখৰে পালন কৰি যাম। কোনো ইয়াত খণ্ডে নাই আৰু কোনো বছৰে এনেকুৱা অপ্ৰীতিকৰ ঘটনা ঘটি অহা নাই আৰু এইবুলিও নঘটে। আৰু তাৰ কাৰণে মা দুৰ্গা দেৱীয়ে নিশ্চয় আমাক কৃপা কৰিব, দয়া কৰিব। নিশ্চয় ভৱিষ্যত আমাৰ উজ্জ্বল কামনা। আমাৰ মা দুৰ্গা দেৱীয়ে সকলোকে শান্তি সম্প্ৰীতিৰে এই পূজাখন কৰাৰ যিটো উদ্দেশ্যত নিশ্চয় আমাক দৃষ্টিগোচৰ কৰিব, ভাল এটা আমাক সুনাম অৰ্জন কৰিব। আৰু প্ৰতি বছৰে আমি 2 বছৰ প্ৰথম স্থানত স্বচ্ছ অভিযানৰ জৰিয়তে
আমি পুৰস্কৃত পাবলৈ সক্ষম হৈছোঁ। এইবুলি নিশ্চয় আশা কৰিছোঁ আমি পুৰস্কৃত পাম বুলি আশা কৰিছোঁ। আৰু আমি যথৰ জাবৰ যিবোৰ আছে শৃংখলাবদ্ধভাৱে নিয়াৰিকভাৱে আমি কৰাৰ কাৰণে পৰিকল্পনা লৈছোঁ আৰু এই সিদ্ধান্তটো নিশ্চয় বাস্তৱৰ তীৰ্থকত উপনীত হ'ব। গতিকে এই ষষ্ঠী দেৱীৰ মা দুৰ্গা দেৱীক আমি চণ্ডীপাঠৰ দ্বাৰাই আজি আবেলি সন্ধিয়া টাইমত যি আমি কল্প আৰম্ভ কৰিব, নিশ্চয় আমাৰ ব্ৰাহ্মণসকলে কৰিব, ইয়াৰ পূজাৰীসকলে কৰিব। নিশ্চয় 5 দিনীয়া কাৰ্যসূচী নিশ্চয় ভালদৰে চলি যাব বুলি দৃঢ়তাৰে মা দুৰ্গাৰ ওচৰত মোৰ প্ৰণাম, মোৰ শ্ৰদ্ধা, মোৰ সেৱা, মই ভক্তি, মই প্ৰণাম আগবঢ়াইছোঁ। নিশ্চয় আশাবাদী এই অঞ্চলৰ ৰাইজে যিটো চিন্তা কৰিছে, যিটো মা দুৰ্গা দেৱীয়ে অসুৰসকলক নিধন কৰিবলৈ সক্ষম হৈছিল, বধ কৰিবলৈ সক্ষম হৈছিল, নিশ্চয় আজিৰ তাৰিখতো এই বছৰতো নিশ্চয় দুষ্ট চক্ৰকাৰীক আমাক দৃষ্টিগোচৰ কৰি তেওঁ ভুল ধাৰণে চিন্তা কৰি আহাক আমি দূৰ কৰিব পাৰিম। আমি সঁচা অৰ্থত আমাৰ এই দুৰ্গা পূজা কমিটিয়ে যিখিনি আমি আকাংক্ষাৰে মনৰ বাঞ্ছা পূৰ্ণ সিদ্ধিৰ দ্বাৰাই এই দুৰ্গা পূজাৰ মা দুৰ্গা দেৱীৰ দ্বাৰাই যিসকলে সপ্তমী পূজাৰ পূজা কৰিব, সপ্তমীৰ দিনা যিসকলে বেয়া উদ্দেশ্য লৈ আহে, দুষ্ট চক্ৰক আৰু অসুৰসকলক মানে পূৰ্ব যুগত ত্ৰেতা যুগত নিধন কৰিবলৈ বধ কৰিবলৈ সক্ষম হৈছিল। অষ্টমী তিথিত আঠদণ্ড অষ্টদণ্ড মায়াজালত দেৱদেৱীৰ দৃষ্টিগোচৰত মানে বেমাৰ আজাৰ, ৰোগ নাম, ব্যাধি নাম, বিষ নাম যিবিলাকত পৰি থকা আছিল, তেওঁলোকক যিদিনা অষ্টমীৰ দিনা পূজা কৰে তেওঁলোকে সু আৰোগ্য পাবলৈ সক্ষম হয়। নৱমীৰ দিনা আপোনাৰ আকাংক্ষা মনৰ বাঞ্ছা ভৱিষ্যত মা দুৰ্গা দেৱীৰ পৰা যদি কিবা এটা আপুনি আশা কৰে সেই আশাটো পাবলৈ সক্ষম হয়। নৱগতি নৱগুৰুৰ নৱ দুৰ্গা নৱৰাণীৰ এই দয়া চাৰি দিশ আৰু দশ দিশৰ পৰা পাবলৈ সক্ষম হয়। সেইকাৰণে মা দুৰ্গা দেৱীয়ে শক্তি পাইছে 10টা দিকপালৰ দেৱ দেৱীৰ শক্তি, যেনে শংখ পাইছে, ত্ৰিশূল পাইছে, বিভিন্ন ধৰণৰ অস্ত্ৰ তেওঁক পাই পেলাই এই দেৱ দেৱীৰ ওপৰত যি অসুৰসকলে যিখিনি একফালৰ পৰা নিধন কৰাৰ যিটো পৰিকল্পনা আছিল, সেইটো মা দুৰ্গাই 10টা দিকপালৰ পৰা শক্তি পাই মানে অসুৰসকলক নিধন কৰিবলৈ সক্ষম হৈছিল। আজি মানৱ হিচাপে আমি মানুহ হিচাপে জীয়াই থকাৰ কাৰণে এই মায়া সংসাৰণ সেইখিনি সুবিধা সেইখিনি সুযোগ নাপালেহেঁতেন। আমি দেৱ দেৱীৰ ভক্ত হৈ, আমি ভক্ত প্ৰাণ হৈ ভগৱানৰ ওচৰত মা দুৰ্গাৰ ওচৰত কৃপা আৰু অৰ্চনা কৰি দুখ বেদনা দুৰ্যোগ দুৰ্গতি বিপদ নাচিনি যদি ইয়াত কিবা এটা বিভিন্ন দিশৰ পৰা যদি আহে সেইটোৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি মা দুৰ্গাক আপুনি অৰ্চনা কৰিব লাগিব। যেনে মা দুৰ্গা দেৱীক মানে আহৰণ কৰি আমাৰ ৰামে যেনেকুৱা অৰ্চযজ্ঞ প্ৰদান কৰিছিল ৰাৱণক বধ কৰাৰ কাৰণে, ঠিক তেনেকৈ আমিও এই দুৰ্গা দেৱীৰ শক্তিৰ পূজাৰ আমি ভক্তি কৰি নিশ্চয় আমাৰ চিন্তাধাৰা, আমাৰ যিটো মনৰ আশা আকাংক্ষা মনৰ বাঞ্ছা পূৰ্ণ কৰিব পাৰিম বুলি মোৰ আশাবাদী। আৰু এইখিনিকে আপোনালোকক অৱগতৰে মা দুৰ্গা দেৱীৰ মাহাত্ম্য শক্তিৰ প্ৰতি আপোনালোকক দুই আশা